আশা কৰোঁ সকলোৰে ভাল, মোৰো বেছি ভাল। আপোনালোকে সকলোৱে ভালে কুশলে থাকক, ময়ো ভালে কুশলে আছোঁ। এয়া মই আজি ৰাতিপুৱা দেখুৱাওঁ, আজি ৰাতিপুৱাৰ পৰা আপোনালোকক কি কৰোঁ মই মাহঁতৰ ঘৰত। মই যিহেতু মাহঁতৰ ঘৰতে আছোঁ, মই ঘৰত যোৱাই নাই, মই অহাকালিলৈকে ঘৰত যাম। আৰু বলকচোন আপোনালোককতো দেখুৱাইছিলোঁ মোৰ আব্বাৰ বাগানখন। এতিয়া মই আব্বাৰ বাগানৰ পৰা কি ছিঙো আপোনালোকক দেখুৱাওঁ, কি ল'লোঁ মই ঘৰত নিয়াৰ কাৰণে বাগানৰ পৰাই। বলক। এয়া গাছৰ সৰু বিলাহী, পালেং শাক, খুতুৱা শাক, নহৰু পাত, কল, এয়া মূলা, গাছৰ মূলা, লাই শাক, পানীলাও, এইবিলাক গোটেই মই ল'লোঁ আৰু নিম আৰু ঘৰত। আৰু এতিয়া মই ভাত খাই ল'লোঁ। চব্জি, শাক ভাজি, মাংসৰ আঞ্জা, ভাত খাই এতিয়া মই গৰুৰ কাৰণে চব্জি কাটিম, চাই থাকিব আপোনালোকে। এয়া গৰুক দিব, এয়া বন্ধাকবি, এয়া গাজৰ, গোটেই গৰুক দিব। এইবিলাক মই কুটি আছোঁ। গাজৰ, এয়া লাও, অমিতা, বন্ধাকবি, এয়া গৰুৰ কাৰণে গৰম পানী। এতিয়া টেবলেট খালোঁ। এয়া মই ঘৰৰ দৈ আৰু জিলামিঠিটো কিনি আনিছে, কিন্তু দৈটো ঘৰৰে, যিহেতু আমাৰ গৰু আছে। গৰু নিজৰ ঘৰৰে দৈয়ে। এয়া দৈ বিক্ৰীও কৰে, আমাৰ গাখীৰ বিক্ৰী কৰে, দৈও বিক্ৰী কৰে। দৈটো ধুনীয়া হয়। জিলামিঠিটো কিনি আনিছিল আব্বাই দৈৰ লগত খোৱাৰ কাৰণে। এয়া ঘৰৰ দৈ চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া চাওক আমাৰ ছোৱালীকেইটা ৰং খেলিছে, ভাত বনাইছে, ভাত বনাই খাইছে। এয়া আলু পুৰিছে, বগৰী চাটনি কৰিছে, আৰু কুৰকুৰি আনিছে, সেই বগৰীও আহিছে, চাটনি কৰিব। ভাত বনাইছে, আলু ইমান ধুনীয়াকৈ আলু চেলাইছে, চাটনি কৰিব, পিঁয়াজ আছে, জ্বালা পুৰিব, জ্বালা দিব। খাওঁ লাগিছিলে গাইজ, ইমান ধুনীয়াকৈ বনাইছে, ধুনীয়াকৈ ধুই মেলি বনাইছে দিয়ক। চাউলকেইটাও ধুইছে, আলু চালু ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ বনাইছে। মই ওচৰতে আছোঁ বহি সিহঁতৰ। কুৰকুৰিও লৈছে, ভাতৰ লগত খাব সিহঁতে। কাৰ খাওঁ লাগিছে গাইজ জনাবচোন। সিহঁতৰ বোলে খাওঁ লাগিছে, খাব ল'লে। জলকীয়া আচাৰ কৰিব, জলকীয়া আনিছে আচাৰ কৰিবৰ কাৰণে। আৰু এয়া মই খালোঁ মানিমুনিৰ ৰস মায়ে ওলাই দিছিল। আৰু এয়া চাওকচোন গাইজ, আমাৰ বগৰীডাল। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।